এই আমাৰ বৌবহঁতৰ একেবাৰে মানে পুৰণি ঘৰটো য'ত নেকি বৌ বৰ্তা মানে চব একেলগতে আছিলে কন্দা মানে চব একেলগতে আছিলে এইবিলাক দেখাই দিছোঁ ঘৰটো ঘৰটো এতিয়া বিশেষকৈ মানুহ নাথাকে খাতিকে এনেকুৱা হৈ আছে ঘৰটো তাৰপিছত ঘৰটো এতিয়া আমাৰ ঘৰ আগফালে আছে মানে সেইটো আমাৰ লগতে আছে আমাৰ ঘৰ ছাইডত আছে ঘৰটো এই আমাৰ বৌ এতিয়া কিবা কিবি কাম কৰি আছে কিবা কিবি কৰি আছে খাতিকে এনেকৈ আছে দেই কাম কৰি থাকিলে কি কাম কৰি আছিলে এই চব বীজ জলকীয়া কলম কৰি দিছোঁ সেয়া ঘৰুৱা বেঙেনা নহ'লে বীজ জলকীয়া দেখা দে এইবোলে খাবৰ কাৰণে বীজ জলকীয়া কৰি থৈছে এইফালে বেঙেনা কৰি থৈছে তাৰপিছত এইফালে হেৰি এয়া অমিতা আৰু কাজি নেমু লগাই আছে এইফালে কাজি নেমু আছে মানে খাবলৈ কাৰণে বৌৱে ধুনীয়াকৈ এইফালে চুকা টেঙা আজিকালি প্ৰায় দেখিব নোপোৱাই হৈছে এনেকুৱা আৰু খাবলৈও নোপোৱা হৈছোঁ এনেকুৱা বস্তুটো খাবলৈ কেতিয়া হ'ব আহিনত হ'ব আহিনত ন আহিন মাহত খাবলৈ হ'ব কেকেটো আধাই কৰিছোঁ কেকেটো ওলাই ন ইয়াত চুকা টেঙাকেইটা মাতি ঘৰটো ফালে যাওঁ লগাই ইয়াত মানুহ নাথাকে ববৌ তাতো থাকে কন্দাৰ লগতে থাকে নিজৰ পুতেকৰ লগত থাকে তাত এতিয়া ঘৰটো বহুত পুৰণি সলাওঁ বহুত দিনৰ মই সোমাইছোঁ দেই পাৱাৰটো বঢ়াই দিওঁ ইমান দিন যুগ হ'ল আৰু এইটো আমাৰ কন্দাহঁত আছিলে ইয়াতে এইটো ৰুমত এতিয়া ইয়াত এই গৰুৰ কাৰণে খেৰ থোৱা হৈছে তাৰপিছত এইফালে আছে এইফালে পিছফালে বৰঘৰটো আছিলে বৰঘৰটো ভাঙি পেলাই হ'ল ন বৌ এইটোৱে আৰু ঘৰটো একদম পুৰণি ঘৰটো মানে একদম পুৰণি ঘৰটো অৰিজিনেল ঘৰটো আছিলে আগতে এয়া ক'ৰবাত যায় নেকি গৰু চাই আছে মানে তাকে আৰু আমাৰো একেই হৈছে এতিয়া গৰুৰ কাৰণে বহুত হেৰি কৰিবলগীয়া হৈছে সেইটোৱে আকৌ গাইজনী এতিয়া পেট ভৰালেহে কাইলৈ আধা কেজি 3 পোৱা গাখীৰ দিব গাখীৰ নহয় সোণ হৈছে হয় তাকে ঠিক আছে দিয়ক